देख जरा पीछे मुड़ के चली कहाँ ऐसे उड़ के हे हे। আধৰুৱা কলিজাক যিয়ে পুৰায়, ভাগৰুৱা সপোনক যিয়ে নকৈ সজায়, সেয়াই ভালপোৱা। ভালপোৱাৰ কোনো নিৰ্দিষ্ট স্থান বা সময় নাথাকে। যাৰ দুচকুত চালে হৃদয়ৰ উন্মাদনা বাঢ়ে, তেওঁকে আবেগে প্ৰতিপল কাষৰত বিচাৰে। ছোৱালী দেখিলে মন বাউলি হোৱা ল'ৰাজন, এইজনেই হ'ল নিবিড়। Divide.
কি লিখিছা যোৱা বাহিৰত কালত ধৰি থাকাকে বাইদেউ ইয়াতে ধৰ নেকি চিঠিখন দিব লাজ নালাগে বাহিৰত তোমাৰ থিয় হ'ব লাজ লাগে লাজ নোৱাৰি এইবাৰৰ কাৰণে ইয়াতে ধৰা নেক্সট টাইম কিন্তু বাহিৰত কালত ধৰিব লাগিব আৰু লিখা আজি আমি ইয়াতে শেষ কৰো আৰু নেক্সট টাইম আমি বেলেগ চেপ্টাৰ আৰম্ভ কৰিম হ'ব এতিয়া তোমালোকে ঘৰলৈ ঐ মনিষা বেয়া নোপোৱা যদি তোমাৰ নোটবুকখন দিব পাৰিবা নেকি রামধেনু কাগজতে লিখিলো মই তোমাৰে নাম মনে মনে ভাবো নিশা জানো তোমাকে পাম উকা কাগজতে লিখিলো মই তোমাৰে নাম মনে মনে ভাবো নিশা জানো তোমাকে পাম জোনবেলি লাজত পৰে তোমাকে দেখিলে আকাশেও থৰ লাগি চাই আছে তোমালে মই নিবিৰ বহুদিনৰ পৰা এটা কথা কম বুলি ভাবি আছিলোঁ
হেল্ল' ঐ মনিষা, আজি মন্দিৰত যাম বুলি ভাবিছিলো, যাবি নেকি? যাম। কেতিয়া যাবি? 10 মান বজাত যাম দে। হ'ব দে। দে। হেল্ল'। নিবিৰ হয়নে? হয়। মই মনিষা দিয়া। কোৱা। এবাৰ তোমাক লগ পাব মন আছে, লগ পাম নেকি এতিয়া? পাৰিবা, কেতিয়া কৰিবা? 9:30 মান বজাত তুমি বেলচৰ মন্দিৰলৈ আহিবা। হ'ব দিয়া। উন্মনা মোৰ হৃদয় ৰামধেনু হৈয়া সাতুৰঙী ৰঙেৰে সি অহা কথা আছিলচোন, আহিয়ে পোৱা নাই। বুকুতে বিয়পা অভিমানী ধাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱানা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ অহা নাইবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে ঐ মনিষা। পিছে তোমাকে অলপ সেইপিনে যাই কথা পাতো নেকি? ব'লা। দুটি নয়নৰ কি যে তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম একাজলি সপোনে তোমার নাম সিয়রে তোমার সমান হব কোন তুমি জানো বুজানে অবুজনহীনতে তোমার এই কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা না হবানে সাৰথি সপোনৰ সুৰভি হাততে হাত ধৰি
কওঁ। ঘৰত মোৰ বিয়া ঠিক কৰিছিল। যি কৰা সোনকালে কৰ। হেল্ল', ঘৰত কথাটো ক'লা না? ক'লেও কিন্তু মান্তি হোৱা নাই। কিন্তু কিয়? কাৰণ তুমি যে দেখাৰ তে কি হ'ব এতিয়া? সেইবোৰ মই নাজানো। তুমি যি কৰা সোনকালে কৰা, নহ'লে আৰে। কিন্তু নাপাবা। এইটোৱে ৰুম নেকি? দাদা দাদা কোন? নিবি নেকি? আহিছা? দিয়া মই ৰুমৰ চাবিত লৈ আহিছোঁ ৰ'বা। ভিতৰলৈ বহা তাত। ইয়াতে তোমালোকে বহা, মই আহি আছো ৰ'বা। মোৰ হাতখন ধুই আহিছোঁ ৰ'বা। ভগৱান বচাবা আৰু। মনিষা, গামোচাখন দিয়াছো। এতিয়া আৰু কোনো কথা নাই, আমাক কোনো বিচাৰি নাপায়।
ৰবাচোন তেনেকৈ নক'বা, দাদাহঁতৰ ওপৰত কোনো বিশ্বাস নাই। এতিয়া সেইবোৰ বাদ দিয়া, যি হয় পাছত দেখা যাব। এতিয়া মোলৈ একাপ চাহ বনাই আনা। আনিছোঁ ৰ'বা। চাহত চেনি অলপ কমকৈ দিবা। মই বহুত হেপী, সঁচাকৈ। ইমান দিনৰ আশা এটা পূৰণ হ'ল, কাৰণ তুমি মোৰ কাষত। অ' মনীষাহঁত বোলে পলাই গ'ল। সিহঁতে বহুত জ্বালা দিছে বহুত জ্বালা দিছে এতিয়া পাইছ হা এবাৰ যদি পলাও কেলাই আমুকাৰ ভন্টি পলাই দিলা বহুত চেষ্টাৰ ফলতো নিবি ৰক্তিম আৰু গুণজিতে তেওঁলোকৰ প্ৰেমত সফল হ'ব নোৱাৰিলে আৰু অৱশেষত সিহঁতে সিহঁতৰ ভুলৰ বাবে বন্দী হৈ থাকিব লগা হ'ল আৰু ইয়াতে এনেদৰে ভয়ৰ কাহিনী সমাপ্ত হ'ল। Hey
আখি মোৰে নেদেখি কোন আছে মাততে চিনাকি মাত আঙুলিৰ টিপাতে পৃথিৱী ঘূৰিছে সময়ে খলালে যে পাক কানে কানে হাতে হাতে আজিকালি কিনো অভিলাষ দূৰে দূৰে নে কাষে কাষে এতিয়া নাই তফাত